নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ খাহী মাংসৰ ৰেচিপি। খাচী মাংস কিদৰে বনাব পাৰি। এয়া পিঁয়াজ কাটি ল'লোঁ, এয়া আদা নহৰু খুন্দি লৈছোঁ, দালচেনি গুড়ি কৰি লৈছোঁ, এয়া ৰং, মিট মছলা, এটা পকেট লৈ লৈছোঁ। তাৰপিছত মই এয়া সকলোখিনি ওচৰত গোটাই লৈছোঁ। এয়া মাংস কেৰাহীত তেল গৰম কৰি লৈছোঁ। এয়া তেল দি লৈছোঁ কেৰাহীত। এয়া তেল গৰম হৈ গৈছে মোৰ। প্ৰথমতে পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। ভালকৈ ৰঙা হ'বলৈ দিছোঁ। পিঁয়াজখিনি তেলত ভালকৈ গৰম কৰি লৈছোঁ। আপোনালোকে কিদৰে বনাই নিশ্চয় কমেণ্ট কৰি জনাবচোন। মই কিন্তু মোৰ ষ্টাইলত মই সদায় এনেদৰেই বনাওঁ খাহী মাংস। ভালদৰে পিঁয়াজখিনি সিজিবলৈ দিছোঁ। ধুনীয়াকৈ ৰং উঠিছে পিঁয়াজখিনি চব। ইয়াৰ পিছতে মই খুন্দি থোৱা আদা পেষ্ট আৰু নহৰু যি খুন্দি ৰাখিছিলোঁ পেষ্ট বনাই সেইখিনি দিছোঁ। ভালকৈ লৰাই দিছোঁ। প্ৰায় মই এইদৰেই মাংস ৰেচিপি বনালে মচুৰ হালধি মছলা প্ৰায় মই পানীত গুলি লৈছিলোঁ, গোটেইখিনি মিশ্ৰণ কৰি কিনে। তাৰপিছত এয়া ভালদৰে কেৰাহীটোত মছলাখিনি সিজিবলৈ লৰাই আছোঁ এনেদৰে। যিহেতু জুইত বনাইছোঁ, ধোঁৱা বেছিকৈ হৈছে অকণমান। অকণমান নিমখ ছটিয়াই দিছোঁ ভালকৈ সিজিবৰ কাৰণে, পিঁয়াজখিনি আৰু মছলাখিনি ভালকৈ হেৰি হ'বৰ কাৰণে। ভালকৈ লৰাই আছোঁ যাতে কেৰাহীত মছলাখিনি লাগি নধৰে। ভালদৰে এনেদৰে হেৰি কৰি দিছোঁ, লৰাই আছোঁ। চাব লাগিব কেৰাহীত যিটো এইখিনি মছলাখিনি দিছোঁ পানীটো তেলৰ পৰা হেৰি হৈছে নাই, ভালকৈ সিজিছে নাই মছলাখিনি। পূৰা ধুনীয়াকৈ মিশ্ৰণ কৰি লৈছোঁ। চাক ডাঠ হৈছেগৈ আৰু।
ধুনীয়া এটা ৰং কালাৰ এটা উঠিছে। তাৰপিছত তাৰপাছতে মই খাহী মাংসখিনি দি দিছোঁ। তাৰপিছত এতিয়া ভালকৈ লৰাই দিব লাগিব। ভালদৰে পূৰা লৰাই দিছোঁ যাতে তেল মছলাখিনি ভালদৰে গোটেইখিনি মাংসখিনিত সোমাই যায়। তাৰপিছত এই মাংসৰ বনোৱা যি মোৰ প্ৰচেছটো হৈছে নাই কমেণ্ট কৰি জনাবচোন কোনে কোনে জানে। মই কিন্তু প্ৰায় এনেকৈ বনাওঁ মাংস, যিকোনো মাংসই হওক, হাঁহ মাংসই হওক, ব্ৰইলাৰ মাংসই হওক, যিকোনো মাংস মই প্ৰায় মোৰ এইটো ষ্টাইলতে বনাওঁ। এই বনোৱা প্ৰচেছটো মোৰ ভাল হৈছে নে বেয়া হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ এই ভিডিঅ'বিলাক চাই আপোনালোকে কেনে পায়, ভাল পায় নে বেয়া পায় নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ এই ভিডিঅ'বিলাক লাইক কমেণ্ট কৰিব। আৰু যদি ফেচবুকত চাই আছে মোৰ এই পেজটো ফ'ল' কৰিব। আৰু যদি ইউটিউবত চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। অকণমান এতিয়া কালাৰ দি দিছোঁ। কালাৰ দি ভালকৈ অকণমান লৰাই দিছোঁ, ভালকৈ মিলাই দিছোঁ। এতিয়া অকণমান কাঢ়ি এখনে ভালকৈ ঢাকি দিছোঁ। অলপ দেৰি ঢকাৰ পিছত আকৌ এনেকৈ লৰাই থাকিব লাগিব যাতে কেৰাহীত লাগি নধৰে। ভালদৰে লৰাই আছোঁ। মালটো কেনেকুৱা হৈছে বাৰু? আৰু কি কিনো দি এনেকুৱা মাংস বনাব পাৰি, খাহী মাংস বনাব পাৰি, আপোনালোকে কমেণ্ট কৰি জনাব। চাওক ভালকৈ উতলিবলৈ দিছোঁ। মাছখিনি ভালে হ'লে ভিডিঅ'টো লাইক সাবস্ক্ৰাইব কৰি দিব। বনাই থাকোঁতে কিন্তু মজা গোন্ধ আহিছে, একদম চেণ্ট, ধুনীয়া চেণ্ট আহিছে। লগতে আলু দি দিলোঁ। কিটো কি ধুনীয়া এটা কালাৰ উঠিছে। অকণমান দেৰি আছে, উতলিছে সুধিছে নাই বন্ধুসকল। এয়া
চাওক এটা ধুনীয়া এটা ৰং উঠি আহিছে মাংসখিনি। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। অলপ ধনিয়া পাত দি দিছোঁ আৰু লগত ধনিয়া পাতো দি দিছোঁ লগত।